সকলোতকৈ প্ৰথমতে তোমালোকে ডেছক্ৰিপশ্যন থকা লিংক লৈ বা ডাইৰেক্ট প্লে ষ্ট'ৰত গৈ চাৰ্চ কৰা এডব স্কেন এই এপটো তোমালোকে বিচাৰা যিটো প্ৰথমতে থাকে সেইটো এপেই তোমালোকে ইনষ্টল কৰা ওকে ইনষ্টল হোৱাৰ পাছত ইয়াত যিকোনো এটা অপশ্যন লৈ তোমালোকে লগ ইন কৰিব আচ্ছা সাইন ইন কৰিব পাৰা মই ফেচবুক অপশ্যনটো সিলেক্ট কৰি পেলাই সাইন ইন কৰি লৈছোঁ কিছুমান পাৰ্মিশ্যন খুজিব পাৰে প্ৰথম কণ্টিনিউ লেটছ গো সব পাৰ্মিশ্যন নিদিবা ফাইল আৰু কেমেৰা পাৰ্মিশ্যনে দিবা এতিয়া আমি এপৰ পৰা 10 লৈকে মাজত 8খন পেজ আছে আমি টোটেল 10খন আনসাৰ শীট আমি স্ক্যান কৰিম তাত দুটা অপশ্যন আছে তোমালোকে মানে কৰিব পাৰা হয়তো ইয়াত যেটো ডিফল্ট ডাইৰেক্ট আছে এপত হেতু দিয়ে এনেকৈ কৰিব পাৰা অটোমেটিক্যালি চাৰিটা ডট আহিব সিলেকশন কৰিব তাৰপিছতে ফটো মাৰিব নিজে নিজে এটা কৰিব কিন্তু তাত যে 100% ফোকাস হ'ব তাৰ কোনো গ্যাৰান্টি নাথাকে তোমালোকে বুজি পাইছা চাগে এফালে ফোকাস হ'ব পাৰে এফালে নহব পাৰে তেতিয়া তোমাৰ প্ৰবলেম হ'ব মানে ধৰা ভালকে যদি আখৰটো ক্লিয়াৰ নহয় তো তাতকে বেছি ভাল হয় যে তোমাৰ যেটো ডিফল্ট কেমেৰা আছে মোবাইলৰ সেই কেমেৰা ওপেন কৰা এখনকে 10খন প্ৰতিখন ফটো মাৰা জুম কৰা অলপ ধৰা জুম সৰি ফোকাস কৰা স্ক্ৰিনত ট্যাপ কৰি পেলাই অলপ ব্ৰাইটনেস বঢ়াই লোৱা লাগিলে তেনেকৈ কৰা ফ্ৰেমটো সৰু কৰি লবা মোবাইলৰ ফটো মাৰা কি ফ্ৰেম থাকে আমি টোটেল 10খন এনেকৈ আমি স্ক্যান কৰি লম আচ্ছা ফটো মাৰি লম আৰু ভিডিও শেষত দিয়া আছে যদি তোমাৰ 5 MB কে বেছি হয় PDF টো তেতিয়া কেনেকৈ কম্প্ৰেছ কৰিবা কাৰণ ইয়াত টোটেল হাইস 5 MB হে এনসাৰ শীটখন একদম ওপৰত মোবাইলটো লবা যাতে কোৱালিটি ভাল হয় আৰু লাইট কোৱালিটি মেটাৰ কৰে সো অলপ ভাল লাইট এটা তলত ফটো মাৰিবা স্ক্ৰিনৰ মাজত ট্যাপ কৰিলে তোমাৰ ফটো ফোকাস হ'ব ইজি হ'ব ফটো মাৰিবলৈ এতিয়া কেমেৰা অফ কৰিবা এডব স্ক্যান অন কৰিবা এনেকুৱা ইন্টাৰফেস যদি আহিছে তেতিয়া সোঁফালৰ যেটো অপচন আছে সেইটোত ক্লিক কৰি পেলাই তোমালোকে এডিট কৰিবা আৰু ফটোখিনি সিলেক্ট কৰিবা অৰ্থাৎ যদি এপটো এনেকৈ আহিব ইন্টাৰফেসটো যদি তুমি এপটো ক্লোজ নকৰাকে ওপেন কৰা তেতিয়া বাওঁফালৰ যেটো অপচন আছে সেইটোত ক্লিক কৰি পেলাই এতিয়া ফটোখিনি সিলেক্ট কৰিবা তুমি উঠাওতে সিৰিয়েলি উঠাইছা 1 পৰা 10 লৈকে গতিকে ফটোখিনি তলৰ পাহে সিলেক্ট হ'ব লাগিব সো 1 2 3 4 এনেকৈ যেনেকৈ মই কৰিছো তেনেকৈ তোমালোকে সিলেক্ট কৰিবা ওপৰত সোঁফালে টিক কৰিবা ওকে এটা তোমালোকে সোৱা গুটেখিনি আমি এডিট কৰিম এতিয়া ক্ৰপ সব কৰিম মানে এবাৰ গুটেখিনি চাই লবা যদি তোমাৰ পছন্দ হৈছে যে এনেকৈ ঠিকে আছে একো প্ৰবলেম নাই তেতিয়ালে নকৰিবা কিন্তু যদি তোমাৰ উল্টা পুল্টাকে ক্ৰপ কৰিছে ধৰা ইফালে কাটি গৈছে আধা আখৰ চাকৰ তেতিয়া তুমি সেই ক্ৰপ অপচনত যাবা নিজৰ ইচ্ছামতে ক্ৰপ কৰিবা সেই বস্তুটো ওকে মই আটাইখন তেনেকৈ কৰি লওঁ ওকে ডান এতিয়া আমি PDF টো সেভ কৰিম আচ্ছা তুমি এবাৰ ব্ল্যাক এন্ড হোৱাইটত কৰিবা জাইৰ স্কেল কৰি থবা কালাৰ সিলেকশন কৰি পেলাই মানে কালাৰ ফটোত সাইজটো সদায় বেছি হয় ব্ল্যাক এন্ড হোৱাইটত অলপ কম হয় সো এপ্লাই টু অল ইমেজ কৰিবা সব গুটেখিনি ব্ল্যাক এন্ড হোৱাইট হৈ যাব এতিয়া আমি PDF টো সেভ কৰিম সেভ PDF বুলি আছে তাত ক্লিক কৰি পেলাই এতিয়া PDF টো তোমাৰ এপত সেভ হৈছে এতিয়া আমি ডিভাইসত সেভ কৰিব লাগিব আমি শেয়াৰ কৰিব পাৰো এটো PDF ভাৰ্চনত তো প্ৰথমতে আমি এটো সেভ কৰি লওঁ ডিভাইসত মোৰত টিপি পেলাই কপি টু ডিভাইস কৰিবা আৰু তলত একদম একেবাৰে তলত এটো ৰিনেম কৰিবা মই ফৰ এক্সাম্পল এতিয়া ৰেজিষ্ট্ৰেচন নম্বৰ আৰু পেপাৰ কোড লিখি দিওঁ এই নোটিছ হোৱাৰ পিছত গম পাবা যে হেতু ৰিনেম কৰি পেলাই কি লিখিব লাগে এতিয়া মই ফৰ এক্সাম্পল এটোই লিখি দিছো লিখি পেলাই তুমি এটো সেভ কৰিবা এতিয়া এটো কোড পাম ফাইল মেনেজাৰ যাবা ডকুমেন্টছত যাবা একে সবতকে ওপৰে থাকিব এটো কংগ্ৰেচুলেশনস তুমি শিকি গলা PDF বনাবৰ কাৰণে নেক্সট মই বনোৱা এই PDF সাইজটো 1.2 MB ঠিকে আছে ইমানটো মানে চলে 5 MB কে তলতে আছে কিন্তু বাই চান্স তুমি ধৰা 5 MB কে বেছি হৈ গল তেতিয়া কি কৰিবা গুগলত যোৱা সাৰ্চ কৰা PDF ফাইল কম্প্ৰেছৰ বা PDF ফাইল সাইজ কম্প্ৰেছৰ এনেকৈ মাৰিবা সাৰ্চ কৰিবা মই PDF ফাইল সাইজ কম্প্ৰেছৰ বুলি সাৰ্চ কৰি দিছো ইয়াত কেইটা ওয়েবসাইট আছে যিকোনো এটা ওয়েবসাইট তোমালোকে পছন্দ হৈবলে সিলেক্ট কৰিবা সিলেক্ট PDF ফাইলত ট্যাপ কৰিবা ফাইলৰ পৰা তুমি যেটো PDF মানে অলপ কম্প্ৰেছ কৰিব বিচাৰিছা সাইজটো কমাব বিচাৰিছা হেতু সিলেক্ট কৰিবা আৰু কম্প্ৰেছ ফাইলত টিপি দিবা আপলোড হোৱাৰ পিছত হেতু নিজে নিজে কম্প্ৰেছ হ'ব অনলাইনতে আৰু তোমাৰ কাৰণে ডাউনলোডিংৰ কাৰণে अवेलेबल হৈ যাব ডাউনলোড কম্প্ৰেছড ফাইল কৰিবা তাৰপিছত 67% কম্প্ৰেছ হৈ গল মানে বহুত কম্প্ৰেছ হৈ গল শেষলৈকে ভিডিওটো চোৱাৰ বাবে ধন্যবাদ